তো গাইজ মই ইয়াত আহি পালোঁ। তো যিহেতু আজি থাৰ্ড ডে, তো আজি আমাৰ অনুষ্ঠান ভাগি সামৰণি মৰা হ'ব। তো এতিয়া আমি সকলোৱে শোভাযাত্ৰালৈ যাবলৈ ওলাইছোঁ। এয়া সকলোৱে ৰেডি হৈ আছে। তো এয়া দেখিছে ঘোঁৰা আনিছে শোভাযাত্ৰালৈ। তো এয়া চবে শাৰী পাতিকৈ লাইন লৈ আছে ধুনীয়াকৈ। আৰু দেখিছে কিমান মানুহ, সঁচাকৈ ইমান মানুহ, গোটেই ফিল্ডখন ভৰি আছে। দেখিয়ে কিবা এটা ধুনীয়া লাগিছে, হয়নে বাৰু? তো গাইজ মই ঘোঁৰা ওচৰৰ পৰা দেখা নাছিলোঁ, দূৰণিৰ পৰা দেখিছোঁ। কিন্তু এইবাৰ মই একদম ওচৰৰ পৰা দেখিলোঁ। আৰু এই দেখিছে ঘোঁৰাখিনিকো সজাই পৰাই আনিছে ধুনীয়াকৈ। তো আমাৰ শোভাযাত্ৰা যাবলৈ হ'বই আৰু এতিয়া। অনেক জনজাতিসকল এই শোভাযাত্ৰাত আছে, অংশগ্ৰহণ কৰিছে। কিমান ধুনীয়াকৈ আদৰণি আনিছে চাওক। আৰু এয়া আমাৰ গুৰুজনাৰ থাপনা। সঁচাকৈ আমি বহুত সৌভাগ্য যে এনেকুৱা এখন অনুষ্ঠান পাইছোঁ গাঁৱতে। সঁচাকৈ বহুত গৌৰৱ কৰিছোঁ নিজকে, এনেকুৱা এখন অনুষ্ঠান প্ৰথমবাৰৰ বাবে পাইছোঁ। আৰু সকলো মানুহে ইমান ধুনীয়াকৈ আহি সকলোখিনি দায়িত্ব পালন কৰি আছে। সঁচাকৈ বহুত ধুনীয়া লাগিছে। এইকেইটা দিন কেনেধৰণে আমি পাৰ কৰি আছোঁ, মানে নিজকে একদম ক'ব নোৱাৰা হৈ গৈছোঁ। তো দেখিছে গোটেই ফিল্ডখনতে মানুহ ভৰি আছে। সকলো ৰঙামাটিৰ মানুহ সকলোৱে ফিল্ডতে ভৰি আছে। আৰু ঘৰত কোনোৱে নাই, সকলোখিনি অকল ফিল্ডতে আছে। এয়া দেখিছে সকলোখিনি আমাৰ ৰেডি হৈছে আমাৰ যাবৰ বাবে। এনেকুৱা এখন অনুষ্ঠান এৰি দিবলৈ একেবাৰে মন নাই, কিন্তু এৰিটো দিব লাগিব। যেনেধৰণে আৰম্ভ কৰিছোঁ তেনেধৰণে শেষ কৰিব লাগিব। তো এয়া খুৰীহঁত সকলোৱে লাইন লৈ আছে। মই লাইনত নাই বাৰু, কিন্তু ময়ো লাইনত সোমাব লাগিব। তো অলপ সকলোখিনি প্ৰগ্ৰাম ভিডিঅ' কৰি ল'লোঁ, তাৰপৰাহে লাইনত সোমাম আৰু। তো এয়া দেখিছে আমাৰ আৰম্ভ হ'বই আৰু এইফালে নাচ বাজনা চলি আছে। তো গাইজ আহি মই লাইনত লৈছোঁ। এয়া মোৰ লগৰ কেইজনী, এয়া দেখিছে। এয়া প্ৰথম গেটখন দেখিছে। এনে আমি পকা ৰাস্তাত উঠি গ'লোঁ। তেতিয়া আমি যাত্ৰালৈ গৈ আছোঁ। চবে শাৰী পাতিকৈ ধুনীয়াকৈ গৈ আছে দেখিছে। এই আমাৰ ঝুমৰ দল আহি আছে।
আছোঁ। এইখিনি দেখিছে, এইখিনি ডান্স চলি আছে। এইফালে মানুহ আহি আছে। এনেকৈ ফূৰ্তি কৰিছে মানুহে চব। এনেকুৱা এখন অনুষ্ঠান কেনেকৈ আমি বিদায় দিওঁ কওক। বিদায় দিবলৈ একেবাৰে মন নাই, কিন্তু উপায়টো নাই। এয়ে মই আহি পাই গৈছোঁ এতিয়া। শোভাযাত্ৰা হৈছে, হৈ আহি আমি ৰাইজৰ মাজত আহি সোমাইছোঁ। এফালে অনুষ্ঠান চলি আছে। এবাৰ গোটেইখিনি মানুহ আপোনালোকক দেখুৱাই দিওঁ, কিমান মানুহ হৈছে চাওক। দেখিছে কিমান মানুহ। এইফালে দেখিছে, এইফালে মাহাৰা বুলি কয়, মাহাৰা নৃত্য চলি আছে। আৰু এইফালে দেখিছে যিসকল মাঝি মানুহ সেইসকলৰ নৃত্য চলি আছে। এই দেখিছে মাঝিসকলৰ সাজ এইযোৰ। দেখিছে কেনেধৰণে সিহঁতে পিন্ধিছে। আকৌ এইফালে দেখিছে, এইফালে মিচিংসকল এইফালে নৃত্য কৰি আছে। দেখিছে মিচিংসকলৰ সাজযোৰ। ধুনীয়াকৈ নৃত্য কৰি আছে আৰু। আকৌ এটা নৃত্য, এইটো চাই লওক কেনেধৰণে নৃত্য কৰিছে। বিভিন্ন আঞ্চলিক সংস্কৃতিসকললৈ আপোনালোকে আমাৰ কাৰ্যালয়ত জমা দিবৰ বাবে অনুৰোধ জনাব। ধন্যবাদ। এয়া আপোনালোকে উপভোগ কৰি আছে ৰাঙামাটিৰ জাতীয় নৃত্য। আমাৰ চাহ জনগোষ্ঠীৰ বিয়া সকামে বিয়াত বিশেষকৈ বেছি প্ৰচলিত আজিকালি নৃত্য হৈছে জাতীয় নৃত্য। এইফালে চাওক, পাঞ্জাৱৰ পৰা আহি গীত প্ৰদৰ্শন কৰিছে আৰু দেখুৱাইছোঁ। এতিয়া দাদা চাওক বহি আছে, প্ৰগ্ৰাম চাই আছে। আৰু এইফালে দেখিছে পাঞ্জাৱৰ পৰা অহা মহিলাসকল কেনেধৰণে ফূৰ্তি কৰিছে। এই ফূৰ্তি দেখিয়ে ভাল লাগি গৈছে, কাৰণ পাঞ্জাৱৰ পৰা আহি ফূৰ্তি কৰি আছে আমাৰ ইয়াত। এইটো এটা বহুত গৌৰৱৰ কথা। দেখিছে তো আজিলৈ ভিডিঅ' ইমানেই আছিল। আমাৰ শেষ পৰ্যায়লৈ এইটোৱে ইমানখিনিয়ে আছিলে। যিখিনি আছিলে সকলোখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি। আৰু এজনী বা আছিলে, সেই বাজনী ভিডিঅ'টো আপলোড কৰিবলৈ সোনকালে কৈ আছিলে আৰু তেওঁকো ধন্যবাদ জনাইছোঁ, কাৰণ মোক ইমানখিনি মৰম দিয়াৰ বাবে। আৰু তেওঁৰ বাবে এই ভিডিঅ'টো লৈ আহিলোঁ আৰু সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে মোৰ ভিডিঅ'খিনি চাব বুলিও আশা ৰাখিলোঁ। আৰু যিসকল মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।